লাইফৰ কিছুমান অকৱাৰ্ড চিটুৱেশ্যনছ আপুনিও ফেচ কৰিছেনে? ফাৰ্ষ্ট, লিফ্টত, ক্ল'জ লিফ্টত আপুনি অকলে আছে আৰু আপোনাৰ লগত আছে এজন ব্যক্তি। এতিয়া সেইটো সময়ত ইউ আৰ লাইক क्या करूँ क्या ना करूँ क्या करूँ और लिफ्टत तो फोनो काम नकरे सो फोनो तो यू कैनॉट डू एनीथिंग एंड यू आर लाइक केতিয়া গৈ পাম কেতিয়া ফিফ্থ ফ্লোৰ পাম কেতিয়া নামি আহিম এটুক চাওনে হিটুক চাওনে কি শ্বপিং কৰিছে নেকি হয়নে আপোনাৰ সেকেন্ড জীৱনত কেতিয়াবা ব্লাড ডোনেট কৰিবলৈ গৈছেনে নো আমি ছোৱালীও ব্লাড ডোনেট কৰিব বিচাৰো absolutely বিচাৰো কিন্তু ভগৱানে আমাৰ হেমোগ্লোবিনটোৱে ইমান ধুনীয়াকৈ গিফট দিছে যে দহৰ ওপৰত কোনো ছোৱালীৰ হেমোগ্লোবিনে নাই গতিকে যেতিয়া ব্লাড দিবলৈ যাওঁ যেটো চাউনি পাওঁ এনেকুৱা লাগে ব্লাড মই নহয় মুখে দিব লাগিব তাৰমানে and the look they give তুমি ব্লাড দিবা পাৰিবা I know and third সন্মুখেৰে আপোনাৰ আগে আগে কোনোবা এজন গৈ আছে এণ্ড ঠিক সেইটো সময়তে তেওঁ যেতিয়া থুৱাই কৰ পৰা ইমান খেকাৰ ওলাই আপোনাৰ মুখত কৰ পৰা লাইক লিটাৰেলি আগতে জোতাৰ তলত বালি ধুলি বোকা আহিব বুলি মাহঁতে কয় কিন্তু এতিয়া কি ক'ব লাগে চাবি থু খেকাৰ ৰজনীগন্ধা লাগি আহিব